নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই উদিত কাশ্যপ আজি বহুত দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছো। আজি নেচাৰেল পৰিৱেশলৈ নাযাওঁ, আজি এটা ধুনীয়া ঠাইলৈকে যাম, য'ত আপোনালোকে দেখিবলৈ পাব বহুত নতুন নতুন টেলেণ্টেড প্ৰতিভাশীল ল'ৰা ছোৱালী দেখিবলৈ পাব। আমাৰ ওচৰৰে হয়, বহুত দিনৰ পৰা ভাবি আছিলোঁ তাত যাম কিন্তু কিছুমান সময় সুবিধাৰ কাৰণে যাব পৰা নাছিলোঁ। আজি ওলাইছোঁ অলপ ধুনীয়াকৈ। আজি চাওক, অলপ গেটআপটো অলপ চেঞ্জ কৰিছোঁ, চাৰ্ট পিন্ধি লৈছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। সেইলৈকে চালে গম পাব কি ঠাইলৈ গৈ আছোঁ, কাৰণ আমাৰ ওচৰে পাঁজৰে যে এনেকুৱা টেলেণ্টেড প্ৰতিভাশীল ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায়, এনেকুৱা কিছুমান একাডেমীৰ থ্ৰুদি ওলাই যায় বাহিৰলৈকে, তাকে দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব সেইলৈকে। আৰু বেছি দেৰি নকৰোঁ, বলক ওলাই যাওঁ এতিয়া আমি বাসন্তীক লগত লৈ। So high I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. Times don't fly too high. Be sure to keep the ground in sight. Fly forever if you keep it tight. Love the world but keep the sky on your mind. যদি মন কৈছে কমেণ্ট কৰি জনাব। 1 2 3 4 5 6 7 8 এজন পেৰেণ্টছৰ লগত তেওঁৰ নিজৰ ল'ৰা শিকাবলৈ লৈ আহিছে। কেনেকুৱা, কিমান দিনৰ পৰা শিকাই আছে আপুনি? মই মোটামুটি এক মাহে আগৰ পৰাই শুনি আছিলোঁ, শিকাই আছে। আমাৰ ওচৰৰ জেগাৰ ল'ৰা ছোৱালীবিলাক আৰু উঠি যাওক, ইমান টেলেণ্টেড ল'ৰা ছোৱালীবিলাক আছে আমাৰ দেখুৱালে গোটেইখিনি। ভাল লাগিছে তেখেতে মোক গোটেইখিনি ক'লে, যিখিনি অন কেমেৰা নক'লেও মোৰ অন কেমেৰা মোক বহুতখিনি কথাই ক'লে। ভাল লাগিলে, অন কেমেৰাত যিখিনি ক'লে সেইখিনিয়ে মানে বহুতখিনি যথেষ্ট। আৰু আগুৱাই যাওঁ, ফোন কৰি যাওঁ, ভালকৈ আৰু কাম কৰি যাওঁ, তাৰে কামনা কৰিছোঁ। বন্ধুসকল, এইখনে হৈছে বাইহাটা চাৰিআলি ইউনাইটেড ডান্স একাডেমী, য'ত আমি দেখিবলৈ পাম ৱেষ্টাৰ্ণ ডেন্সৰ ফৰ্ম, যিটো আমাৰ বাইহাটা চাৰিআলিত প্ৰথম ডেন্স একাডেমী হয়। আপোনালোকে আহক, কেতিয়াবা আপোনালোকৰ ল'ৰা ছোৱালীক ইয়াতে লৈ আহক, শিকক। আমাৰ সিদ্ধাৰ্থ কংকন দা তেওঁ নিজেই বহুত দূৰৰ পৰা শিকি মিলি আহিছে। টেৰেঞ্চ লুইচ আপোনালোকে জানাই থাকে, টেৰেঞ্চ লুইচৰ পৰা তেওঁ শিকি আহিছে, ইয়াতে শিকাই আছে। বৰ্তমান ষ্টুডেণ্টৰ সৰু এইটো হৈছে সৰু ল'ৰা ছোৱালীৰ ষ্টাফ, আৰু ডাঙৰ ষ্টাফটো আপোনালোকে দেখিবলৈ পাব। চাই দেখিব শিকিবলৈ। বন্ধুসকল, বৰ্তমান আমি যোনটো আজি আমি ইউনাইটেড ডান্স একাডেমীৰ ৰিচিপশ্যনত আহি পাইছোঁ। ইয়াতে পঢ়ি আছে গাৰ্জেনবিলাক, নিজৰ ষ্টুডেণ্টক, নিজৰ ল'ৰা ছোৱালীক লৈ আহিছে, শিকাই আছে ষ্টুডিঅ'ত। জানো আকৌ কেনেকুৱা লাগিছে তেওঁলোকৰ। এতিয়া আপোনাৰ ল'ৰা নে ছোৱালী? কিমান দিনত শিকাব? কেনেকুৱা পালে, ঘৰত কেনেকুৱা পালে? এতিয়া তাৰমানে যেতিয়াৰ পৰা ডান্সত দিলোঁ, তাৰমানে তাই এনি টাইম মানে গ্লাছৰ আগত তাৰমানে এনি টাইম ডান্সে কৰি থাকে। মোবাইলটো ল'ব, আমি মোবাইলটো দিয়া এনি টাইম ডান্সে কৰি থাকে। আগত কৰি বহুত মানে ইম্প্ৰুভ হৈছে আৰু। বঢ়িয়া। চাওকচোন এতিয়া ল'ৰা ছোৱালীবিলাক কিমান আগবাঢ়ি গৈছে।
নিজে শিকিছে নিজে মোবাইল লৈ আজিকালি বহুতে মোবাইল লৈ কিবা বেলেগ বেলেগ কামত ব্যস্ত থাকে কিন্তু ইয়াত যিবিলাক ল'ৰা ছোৱালী আহিছে তেওঁলোকে নিজে মাকৰ পৰা মোবাইল লৈ প্ৰেক্টিছত ব্যস্ত আৰু এজনী আইতা আছে আইতা বুলিও কৈছোঁ অলপ বয়সৰ যিহেতু আছে আপোনাৰ কোন আছে নাতি নাতিনী ছোৱালী কি কেনেকুৱা পাইছে কেনেকুৱা পাইছে ভালে পাইছে আৰু ঘৰত কেনেকুৱা ঘৰত কেনেকৈ থাকে অকল ডেন্সৰ লগতে ৰিলেশ্যন হৈ থাকে ৰাখি বিৰাট ভাল লাগিছে বন্ধুসকল এতিয়া বৰ্তমান সৰু ষ্টাফটো গ'ল ডাঙৰ ষ্টাফটো আপোনালোকক দেখুৱাম ধুনীয়া লাগিব একদম চব ফান হ'ব একদম মজা হ'ব আমাৰ ডেন্সাৰ নাচি আছে মজা লাগিব সেকেন্ড স্টাফ মানে ডাঙৰ ষ্টাফটোৰ ডেন্সৰ প্ৰেক্টিছটো চালোঁ ৱাৰ্ম আপ চালোঁ ফাইনেলি আপোনালোকৰ আগত দুটা ষ্টাফ দেখুৱালোঁ সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ শিকি আছে আৰু ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকে ডেন্স আপোনালোকে চালে এতিয়া আমি এজন গাৰ্জেনৰ লগত কথা পাতিম কেনেকুৱা পালে আপোনাৰ ল'ৰা নে ছোৱালী শিকি আছে বৰ্তমান মোৰ ছোৱালীজনী শিকি আছে মোৰ ছোৱালীজনী 9 বছৰ ইউনাইটেড ডান্স একাডেমীত যিখিনি আমি পাৰফৰ্মেঞ্চ পাইছোঁ এই ছমাহ ধৰি শিকি আছে যি কোভিড প্ৰট'কল মানি পেলাই কোভিডৰ দিনত ডান্স শিকি আছিলে বাকী ইউনাইটেড ডান্স একাডেমী যিখিনি নিয়ম বা কোভিড প্ৰট'কল মানি চলিছে সেইখিনি গোটেইখিনি আমি ভাল পাইছোঁ আমি ভালেখিনি মোৰ ছোৱালীজনী এই ছমাহত ভালেখিনি ডান্সৰ বহুখিনি উপকৃত হৈছে ঘৰত কেনেকুৱা ঘৰত ছোৱালীজনী কেনেকুৱা ডেন্সৰ ওপৰত কেনেকুৱা মানে প্ৰেক্টিছ ঘৰত প্ৰেক্টিছ কৰি থাকে ছাৰে শিকাই থাকে আৰু ছাৰে উপদেশ দি থাকে কেনেকৈ ডান্সবিলাক কৰিব লাগিব আৰু প্ৰেক্টিছ কৰিব শিকাই থাকে সেইকাৰণে বহুখিনি উন্নত হৈছে বিৰাটে ভাল লাগিলে মানে গাৰ্জেন এজনে যদি ইমানখিনি কৈছে আপোনালোকে ভাবক কল্পনা কৰক কেনেকুৱা পাব পাৰে যিহেতু আমাৰ গোটেইখিনি আজি কমপ্লিট দেখুৱাই মেলি আজিৰ যোনটো ইউনাইটেড ডান্স একাডেমীৰ অ'নাৰ সিদ্ধাৰ্থ দা তেওঁলোকৰ লগত কথা পাতোঁ কেনেকুৱা মানে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু এতিয়াতো আমাৰ ষ্টাৰ্ট এৰাউণ্ড 4 ইয়াৰ্ছে হ'ল বাকীবিলাক পৰাই চালে কেনেকুৱা পায় কি পায় জনাব কমেণ্টত আৰু বেছি ইয়াতকৈ বেছি জানিব বিচাৰিলে নাম্বাৰটো আমাৰ তলত দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব বাকী আমি যোগাযোগ কৰি আপোনাৰ লগত কেনেকৈ কি আছে প্ৰচেছবোৰ আৰু ইয়াতকৈ যদি বেছি ট্ৰেইনিং হ'ব বিচাৰে সেইখিনি চালে হ'ল বাকী মই দুটা ভৱিষ্যত এইখিনি ক'ব বিচাৰোঁ এইখিনি সময় আমাক দিয়াৰ বাবে আপোনালোকে উইডিঅ' চেনেলটো চাওক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আমাৰ লোকেল আৰ্টিষ্টসকল আপুনি যাব লাগিব ছাপোৰ্ট কৰক আমি কষ্ট কৰি আছোঁ আপুনি কষ্ট কৰি আছে থেংক ইউ বহুত আৰু মই গোটেইখিনি ডিটেইলছ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডেছক্ৰিপশ্যনত গ'লেই গম পাই যাব গোটেইখিনি ডিটেইলছ থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে আকৌ এবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব জনাব কেনেকুৱা পালে আকৌ এবাৰ থেংক ইউ জনাই জয় অসম